তো ওয়েলকাম টু মাই ইয়ৰ চেনেল আছাম ক্ৰেজি বয়। আপোনালোকলৈ আজি নতুন এটা ব্লগ লৈ আহিছোঁ। এতিয়া থাম্বনেইল চাই গম পাইছে চাগে ক'ত যাই আছোঁ। তাৰপিছত বহুত দিন আজি 7 দিনমান ব্লগ দিয়া নাছিলোঁ, কাৰণ কি অলপ বিজি আছিলোঁ। মানে কি এতিয়া ব্লগ দিবলৈ চেষ্টা কৰি থাকিম আৰু বাৰু। তাৰপিছত এতিয়া কেমেৰাটো অলপ পোহৰটো কমি গৈছে দেখোন। এতিয়া চাই থাকক ব্লগটো, আমি যাই থাকোঁ এতিয়া। আজি মোৰ এই KTM খানতে যাব লাগিব। বাইক নানো আজি, আমাৰ কাৰণে ওচৰতে ই চলাব KTM খান, মই উঠিম আগত। দিগদাৰ হৈ যোৱা উঠছে আমাৰ। এতিয়া আৰু এনেকৈ যাই আছোঁ, চাইকেল চলাই আছে ই, হেণ্ডেল ধৰি আছে পুৰা। এখন চাইকেলত এনেকৈ দিলি দেখাই নাপায় ড্ৰাইভৰে একো দেখাই নাপায়। এতিয়া যাই থাকক নহয়, যাই আছোঁ আমি, আৰু চাই থাকক আপোনালোকে। অলপ ভিডিঅ'টো প্ৰশ্ন কৰিব, চাই থাকক। পষ্টটো কিয় কৰিব লাগে আৰু চাই দিয়কচোন। আমি ইপিন্ধি সোমাই দিব লাগিব, দেখাই আছে চাওক ইয়াত। এখন চাইকেলত আৰু যাব নোৱাৰি, আৰু আমি খোজকাঢ়িয়ে যাই আছোঁ এতিয়া। এই ইমান বেয়া ৰাস্তা, ইমান বেয়া ৰাস্তাত আৰু কেনেকৈ যাবি। এতিয়া আৰু অলপ গেলি পাম ভিতৰত দি, চাই থাকক। দেখছা এইবিলাক পাহাৰ দি আছে, সেই পাহাৰৰ মাজে মাজে যাই কোণাটো ল'ব লাগিব, এই কোণাত একেবাৰে। এতিয়া আমি এনেকৈ যাব লাগিব। সেই ৰাস্তাৰ পৰা আমি আহি এতিয়া পাহাৰৰ মাছ পাই গ'লোঁ, পুৰা মাছ। ইফালে এখন আছে, দেখাই আছোঁ, যাই আছোঁ বাৰু। অলপ টাইম ৱেইট কৰ। এতিয়া পেক ৰুইও আছে মানুহে, গাইছে সিটো বোলে কিবা আগৰ দিনৰ বোলে ঘৰটো দেখছি না, সিটো ঘৰ বহুত বছৰ আৰ্মি নে কিবা আছিল বোলে তাতে আলফা। আমি জন্ম নাপাৰে আৰু কিবা ভালকৈ বুজি নাপাওঁ আৰু আমি, কিয় মই জানাখিনি কৈছোঁ। আৰু এই পুৰা পাহাৰৰ মাজত এতিয়া গোটেই পাহাৰ, চাৰো চাইড পাহাৰ। তো গাইছ আহি আমি এতিয়া পাই গ'লোঁ ৰিজৰ্ট। এয়া এই ছোৱালীবিলাক ধুলনি খেলাই আছে, আৰু ইয়াত চাওক এটা শিলতে মানে কি সদাশিৱ পাৰ্বতীক আঁকি দিছে ইয়াতে এটা শিলত, আৰু দেখাই আছোঁ, চাই থাকক, পলম নকৰি যায়। শিলতে সদাশিৱ পাৰ্বতী আঁকি দিছে ইয়াতে, চাওক। থাম্বনেইলৰ কাৰণে ফটো এটা ল'ব লাগিব। তাৰপিছত তলৰ পৰা ভিউটো দেখাই আছোঁ, চবখিনি দেখাই আছোঁ, চাই থাকক এতিয়া। আৰু ওপৰত দি কিবা ৰাস্তা বনাইছে, ৰাস্তাটো দেখাই দিওঁ বাৰু, কি ৰাস্তা বনাইছে। এই পাহাৰ, পিছল মাটি, ওপৰত দি যাৱাই এনেকৈ কিবা এটা ৰাস্তা এটা বনাই দিছে, সেইটো এটা। তাৰ ইটো আকৌ তলেদি আহিব, এনেকৈ যাব। ওপৰৰ পৰা ভিউটো দেখাই দিছোঁ মই চবখিনি। আগত যোৱাই নাই, তাত যাই আছোঁ, চবখিনি দেখাই আছোঁ এতিয়া। তলৰ পৰা ভিউটো চাওক একবাৰ। যাই আছোঁ আগৰ পিনে, চাই থাকক। এতিয়া অলপ ধুলনি উঠি লওক গাইছ, ধুলনিও দি দিছে, ধুলনিকেইখনো অলপ সেই আছে। এতিয়া আমি অলপ ওপৰত যাই আছোঁ, তলখিনি চব দেখালৈ। সদাশিৱ মন্দিৰ, ধুলনি বনাইছে, তাৰ ওপৰত ৰাস্তাত যাই আছোঁ। ওপৰত দি ৰাস্তা দি আহি এনেকৈ ঘূৰি আহিম আমি এতিয়া। তো গাইছ এই ৰিজৰ্টখনৰ নাম হৈছে সেউজ ভিতৰখোলা। শিল আৰু বনৰীয়াতে সেউজ ভিতৰখোলা লিখি দিছে, চাওক গাইছ। এটা সুন্দৰ পৰিৱেশলৈ লৈ আহিছোঁ আপোনালোকৰ। চাংঘৰ এটা বনাইছে, এডাল গাছতে চাংঘৰ বনাইছে। সেই গাছতে আমি ওপৰত উঠিম, গাছতে চাংঘৰ বনাইছে।
চাওক 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 না বে কি ফিউ এডাল গাছত এডাল ভৰিয়া গছ এডালত ওপৰত চাংঘৰ এটা বনাইছে ইয়াতে ওপৰততো আৰু ঠাণ্ডা বহুত গৰম ইয়াতে আহি বহি থাকিব লাগিব কেতিয়াবা আহি এতিয়া চাওক চাওক গাইছ বহুত ভাল লাগছে আহি মোৰ বিশেষকৈ আৰু এনেকুৱা জেগাত থাকিব পালি আৰু একো নালাগে আৰু পৃথিৱীত এনেকুৱা আৰু নেচাৰেল জেগা ক'তো নাপায় আৰু আছে কিন্তু চব পাহাৰৰ মাজত এনেকৈ আছোঁ বহুত ভাল লাগছে চাওক ইয়াত আপোনালোকে আহি যি খায় আৰু পাহাৰৰ ওপৰত যি খাব মন যায় চব আছে ইয়াত সুবিধাটো চাওক ইমান এটা সুন্দৰ পৰিৱেশত যদি আপোনালোকে আহি ইয়াত কিবা এটা খাই থাকে কিমান আনন্দিত হ'ব এতিয়া শিল চাওক শিল পাহাৰৰ শিল ডাৰ্নিং পাৰা আছে এখন বাঁহৰে চিলিং বনাইছে ফল চিলিং মানে এখন চাওক ফল চিলিং গাইছ চাওক আৰু এইটো এটা কি বা আৰু এই তাৰমানে পুৰা জচত আহি আছে আৰু মাৰিমে আজি আৰু ই অলপ ভইচে পলাইছে নেকি কি বা এনেকুৱা লুকটো চাওকচোন গাইছ অলপ ইউনিক মানে ই পুৰা জচত আহি আছে মাৰিবা ই অলপ তাৰমানে ভইচে তাৰমানে হেৰি কৰিছে আৰু কোকোনেকৰ কৰিছে আৰু চাওক ই পলাইছে সি মাৰিব আহিছে ই ভইতে তাৰে ওপৰত আৰু এটা চাংঘৰ আছে গাইছ এইটো চাংঘৰত যাই আছোঁ এইবাৰ আমি ঘৰৰ ওপৰতে ঘৰ বাঁহৰে চব ইয়াতে বেলেগ প্লাষ্টাৰ বোলা বস্তু একো নাই ইয়াতে চব বাঁহৰ কাঠৰ এইবিলাকে আৰু এতিয়া বলক 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 অলপ জোৰত বলক এতিয়া বহুত ওপৰ আহি গৈছোঁ আমি চাওক না গাইছ ইয়াত পৰা আৰু সুখ লাগে নেকি আপোনাক চাওকচোন ইয়াত আহি চাওমিন এক প্লেট খাই আছে চাওমিন বা ম'ম' যিয়ে নহওক ঘাঁহৰ মাংস ব্ৰইলাৰ মাংস যি খাই আছে লৈ আহক কোন আহি পেলাই ইয়াতে মন চন বেয়া লাগছে ইয়াতে আৰাম কৰক কোনো টেনশ্যন আপোনাৰ আহিয়ে নপৰে চাওক তো গাইছ চাওক মই এতিয়া বহি আছোঁ তলত বহুত তলত আছে পেক ৰৈছে মানুহে এতিয়া মই ইয়াতে ওপৰত আহি কি বতাহ কি সেউজীয়া পৰিৱেশ ইমান ধুনীয়া পৰিৱেশ ক'তো নাপায় ইয়াত বহি আপোনালোকে এনেকৈ বহক কোন আহিছে আৰু লগত এটা খাই থাকক ভিউ চাই চাই খাই থাকক সেই দুটা বাঘ কিবা এনেকুৱা চাই থাকক আৰু এতিয়া বাঘ আহিলে আকৌ কৰিব নোৱাৰে কিবা আহিলে আকৌ কৰিব নোৱাৰে এতিয়া ফেন দৰকাৰ নাই এচি দৰকাৰ নাই পুৰা বতাহ মাৰি আছে গাইছ মজা আৰু গাইছ বাপৰে বাপ কটা বা আমি ইয়াতে বহি আছোঁ আৰু মই ঝুলনি খেলিম গাছতে ঝুলনি লগাই দিছে ইয়াতে বেলেগ বাঁহ কাৰবাৰ নাই গাছতে আপোনালোকক কি ক'ম আৰু ক'ব ভাষা নাই মোৰ আহি মানে এনেকুৱা এটা কিবা ভাল লাগি গৈছে ইয়াতে মালভোগ কল এইবিলাক কলৰ বাগানো কৰিছে ইয়াতে এখন বম ঝুলনি এখন আছে একেবাৰে 20টান ঝুলনি ইয়াতে আহি খেল থাকিব পাৰে আপোনালোকে আৰু আগত যাই আছোঁ আগত কলৰ বাগান আৰু বহুত আছে কি ক'ম আৰু ক'ব ভাষা নাই এতিয়া এইবিলাক কলৰ বাগান চব ওপৰত যাই আছোঁ ওপৰতো বলক বলক এইবিলাক চব কলৰ বাগান কৰিছে ইয়াতে মালভোগ কল চাওক এতিয়া আগত যাই আছোঁ আগত বোলে আৰু এটা ৰাস্তা আছে কিবা তো বলক 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 চাওক সেই তাত ফাংচন হ'ব শনিবাৰে নে কোন গায়ক আহিব ফাংচন হ'লে এইবিলাক চব মানুহ ভৰ্তি হৈ যাব এতিয়া চাওক কেনেকুৱা এটা ভিউ তো গাইছ এই ৰিজৰ্টখনৰ নাম হৈছে সেউজ ভিতৰখোলা ইয়াত সেউজ ভিতৰখোলা বুলি কৈ দিলে দেখাই দিব আৰু ক'ত যাব লাগে আপোনালোকে আহিলে সুধিলে হ'ল সেউজ ভিতৰখোলা ক'ত পাহাৰৰ মাজত ন লাইনৰ কোনো ব্যৱস্থা বোলা বস্তুটো নাই জেনেৰেটাৰ আনিছে জেনেৰেটাৰেদি লাইট জ্বলি আছে তো গাইছ এতিয়া আমি ভিতৰত যাই আছোঁ ইয়াত আপোনালোকে কি খাব চিপছ খাব আহি কুৰকুৰে চব আছে যি লাগে চিখৰ চিক্ৰেট চব আছে ইয়াত মই ভিতৰ ভাগ দেখাই আছোঁ এতিয়া তো কিটচেন ৰুম ইয়াত চবখিনি মানে ক্লিয়াৰ হোৱা নাই এতিয়া বস্তু আনা বহুত বাকী আছে আৰু চিজিল কৰিব আছে বস্তুবিলাক এতিয়া মানে কি বস্তুবিলাক আনি অলপ ষ্টৰত থৈছে আৰু লাহে লাহে দুই ধৰণৰ আনবা ইয়াত দাদা আইটেমটো কি হ'ব কি পোৱা যাব আইটেম ইয়াতে আমাৰ ট্ৰেডিশ্যনেল খানা চলিব ট্ৰেডিশ্যনেল খানা তাৰপিছত এই বাঁহৰ চুঙাত বনোৱা খানা এইবিলাক পোৱা যাব
চব কলপাতত হ'ব মানে পুৰা অসমীয়া মানে একদম পুৰা অসমীয়া style হাতী দিব আৰু হয়। সেইটো আৰু ইয়াতে মানে কি আৰু নেচাৰেল যিখিনি বস্তু পোৱা যায় ইয়াতে আমাৰ কলৰ পুলি চুলি এইবিলাক ধুনীয়াকৈ যেনেকৈ ৰুই থৈ দিয়া আছে হয় হয় সেইটো হিচাপত মানে খানাটো সেনেকুৱা ষ্টাইলত যাব আৰু খানাটো মানে হাই লেভেল সেই নহয় আৰু সেই নহয় আৰু একদম চিম্পুল আৰু চিম্পুল খানা হ'ব যিটো নৰ্মেল আৰু হয় দাদা আপোনাৰ নামটো কি আছিল দাদা মোৰ নাম মহম্মদ চাহাজুল আলী অঁ বাৰু আপুনি এতিয়া ইয়াত কুক কাম কৰি আছে নেকি হয় মই হেড চেফে হয় অঁ ঠিক আছে এইখিনিয়ে আৰু ঠিক আছে তো বাই বাই ধাবা আজিলৈকে ইমানেই ভিডিঅ'টো আপোনালোকৰ চাই কেনে লাগিল ইমান পাহাৰৰ মাজত কি আৰু আপোনালোকে ইয়াত ফেমিলি লৈ আহিব পাৰে তাৰপিছত ফেমিলিৰ কাৰণে বেষ্ট হয় আৰু এখন ধাবা ইয়াত চব নৰ্মেল খানা পাব চব ক'লেই আমাৰ তেওঁৰ মানুহজনে তাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইখিনি হেল্প কৰিব আৰু বাই বাই